Hello everyone, welcome back to my channel Mulberry Silk Hub. Namaskar, আপোনালোক সকলোকে মোৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰলৈ বিৰাতে ধুনীয়া এজোৰ ডাইট টছ লৈ আহিছো। কালাৰটো হ'ল বটল গ্ৰীন আৰু যেহেতু টছটো ডাই কৰা হৈছে, কালাৰটো এইটো একচুয়াল কালাৰ হয় বটল গ্ৰীন কালাৰ আৰু ডার্ক বটল গ্ৰীন কালাৰ হয়। একন গ্ৰেইশ টাইপ আহিছে ক্যামেৰাত, বাট দেন এটো আপোনাৰ টছটো যেহেতু ডাই কৰা হৈছে অলপমান এইটো কালাৰৰ হয়। চাওক এইটো বটল গ্ৰীন কালাৰৰ মই হুটাটোৱে দেখাই দিছো। টছটো এইটো ডাই কৰি পিনে বনোৱা হৈছে আৰু কামখিনি চাওক কিমানেই ধুনীয়া। আঁচলৰ এইটো আঁচল হয় চাদৰখনৰ, বিৰাতে ধুনীয়া গোল্ডেন এণ্ড সিলভাৰ কালাৰত কাম কৰা হৈছে। শাইনটো চাওক, ইয়াৰ লাষ্টৰটো চাওক, বিৰাতে ধুনীয়া কাপোৰযোৰ। আৰু আপোনাৰ এখন হ'ল চাদৰ, চাদৰখনত এনেকুৱা সৰু সৰুকে বুটা বসা হৈছে গোটেই চাদৰ খনতে দেখিব পাইছে, গোটেইখনতে এনেকে বুটা বসা হৈছে। এণ্ড দেন এইখিনি হ'ল আপোনাৰ সাইড পাৰি গোল্ডেন এণ্ড সিলভাৰ গুণাৰে কাম হৈছে। বিৰাতে এলিগেন্ট ক্লাছিক কাপোৰ এইযোৰ। আৰু আপোনাক এতিয়া দেখাব গৈছো মেখেলাখন। এইখন হ'ল আপোনালোকৰ মেখেলাখন। মেখেলাখনতো আপোনাৰ সিমিলাৰলি চাদৰ নিচিনা কাম কৰা হৈছে, খুলি নেদেখাও মই। মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে এনেকে বুটা বসা হৈছে এইখিনি। আৰু বিৰাতে ধুনীয়া এই কামখিনি চাওকচোন কিমান মিহিকে কৰা হৈছে কামখিনি। মই দেখাই দিছো আকৌ এবাৰ, বিৰাতে মিহি কাম এইযোৰ। আৰু এটা কথা লগতে কৈ থওঁ, আমাৰ গোটেইবোৰ পিয়ৰ কাপোৰ লগতে সিল্ক মাৰ্ক দিয়া হয়। এইটো এটা হলোগ্ৰাম হয়, নাম্বাৰ থাকিব, আপুনি বাৰকোডটো স্ক্যান কৰিলে পাব। আৰু সকলো পিয়ৰ কাপোৰ লগত আমাৰ যিমানখিনি পিয়ৰ পাট আছে, পিয়ৰ নুনি আছে, পিয়ৰ টছ আছে, সকলোবিলাকৰ লগতে সিল্ক মাৰ্ক দিয়া হয়। আজি মই দেখাব লৈছো এখন পিয়ৰ নুনি উইথ সিল্ক মাৰ্ক। এখন পিংক কালাৰৰ নুনি কাপোৰ হয় আৰু তাতে আপোনাৰ ৰয়েল ব্লু কালাৰৰ সূতাৰ কাম হৈছে। কিংখাপ বুটা কেইটা দেখিছে কি ধুনীয়া ডাঙৰ ডাঙৰ বুটা, আৰু গোটেই চাদৰখনতে আপোনাৰ এনেকুৱা সৰু সৰু বুটা কৰা হৈছে। বিৰাতে মৰম লগা পিংক কালাৰ কাপোৰ। আৰু এইখন হ'ল মেখেলাখন। মেখেলাখন চাওক কি ধুনীয়া, আপোনাৰ একে কিংখাপ বুটাৰে কৰা হৈছে। আঁঠুৰ ওপৰলৈকে আপোনাৰ হেৰিটো পাব, বুটাখিনি পাব। আৰু কালাৰটো বিৰাতে মৰম লগা পিংক কালাৰ, যোনটো সবকে সুট কৰে সেই কালাৰটো হয়। আৰু এইখিনি হ'ল আপোনাৰ সাইড পাৰিখিনি এনেকুৱা সৰু সৰুকে কৰা হৈছে ব্লু কালাৰত। আৰু ব্লাউজ পিচটো হ'ল সিম্পল, আপোনাৰ হাতত এটা পাৰি থাকিব। আৰু ব্লাউজ পিচটো হ'ল হেভি। ব্লাউজ পিচটো এনেকুৱা তিনটাকে পাৰি থাকিব, গোটেই গাটোতে এনেকে বুটা আছে। এইটো হ'ল ব্লাউজ পিচ।